আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ হাতত যদি এইখন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। মই আপোনালোকক দেখুৱাম যে এইখন কাৰ্ডৰ সহায়ত আপোনালোকে মোবাইলৰ পৰা কেনেকুৱা চেক কৰিব পাৰে যে আপোনালোকৰ ফেমিলিৰ কিমানজন সদস্যৰ নাম আছে এই কাৰ্ডখনত। আপোনালোকে মোবাইলৰ পৰা চেক কৰিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আপোনালোকে গুগলত চাৰ্চ কৰিব আয়ুষ্মান ভাৰত। আয়ুষ্মান ভাৰত চাৰ্চ কৰাৰ লগে লগে চাওক MI এলিজিবল লগইন এই লিংকটোত ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এখন ইণ্টাৰপেজ খোল খাব। আপোনালোকে প্ৰথমে ওপৰত মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব আৰু তলত আপোনালোকে কেপচাটো ফিল আপ কৰি দিব। কেপচাটো ফিল আপ কৰি জেনেৰেট OTPত ক্লিক কৰি দিব আৰু জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। আপোনালোকৰ মোবাইলত OTP আহিব। ইয়াৰ পিছত আপোনালোকে OTPটো ইয়াতে এণ্টাৰ কৰি দিব আৰু ইয়াতে টিক মাৰ্ক লগাই আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে সিলেক্ট ষ্টেটত ক্লিক কৰিব আৰু ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে সিলেক্ট কেটাগৰীত ক্লিক কৰিব আৰু ইয়াৰ পৰা HSD নাম্বাৰটো সিলেক্ট কৰি ল'ব। আৰু এইটো হৈছে HSD নাম্বাৰ। আপোনালোকে HSD নাম্বাৰ হেয়াৰ য'ত দেখা পাইছে ইয়াতে আপোনালোকে HSD নাম্বাৰটো এণ্টাৰ কৰি চাৰ্চ বটনত ক্লিক কৰি দিব আৰু চাৰ্চ বটনত ক্লিক কৰাৰ লগে লগে চাওক এই কাৰ্ডখনৰ অন্তৰ্গত 7জন সদস্যৰ নাম আছে আৰু এই 7জন সদস্যৰ নাম আপোনালোকে তলত দেখা পাইছে। এতিয়া আপোনালোকে যিকোনো আয়ুষ্মান চেণ্টাৰত গৈ এনেকৈ এখন কাৰ্ড বনাই ল'ব। এইখন হৈছে গল্ডেন কাৰ্ড আৰু এই কাৰ্ডখন থাকিলেহে আপোনালোকে হস্পিটেলত আয়ুষ্মানৰ সম্পূৰ্ণ লাভ উঠাব পাৰিব আৰু এই কাৰ্ডখন বনোৱা আপোনালোকৰ কাৰণে অনিবাৰ্য। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আপোনালোকে।